হিট আৰু ফ্লপ এই দুটাৰ অৰ্থটো আপুনি কি বুলি ভাবে হিট আৰু ফ্লপ এটা যদি আমি সিনেমাৰ কথা পাতি আছো আমাৰ সাধাৰণতে কি হয় যে প্ৰথম মানে সিনেমাখনে 2 সপ্তাহ 3 সপ্তাহ বা যে এক মাহত কিমান বিজনেছ কৰিলে হেতুক লৈ সিনেমাখনক হিট বুলি কোৱা হয় হেতু হয় একফালেৰে বাণিজ্যিক দিখেৰে সেই কথাটোৱে সত্য আৰু কাগজে পত্ৰই হেতুই লিখা থাকিব যে কোনখন সিনেমা হিট কোনখন সিনেমা ফ্লপ হেতু নিৰ্ভৰ কৰিব কত বক্স অফিচৰ কালেকচনৰ পৰা আন্দাজ আপনা আপনা বুলি এখন সিনেমা আছিল আমিৰ খান আৰু সলমান খানৰ এতিয়া এখন কাল্ট মুভি বুলি কোৱা হয় কমেডি সিনেমাৰ হিষ্ট্ৰীত ইতিহাসত বলিউডত আন্দাজ আপনা আপনা সদায় চৰ্চিত এটা নাম কিন্তু আন্দাজ আপনা আপনা যেতিয়া সিনেমা হলত ৰিলিজ হৈছিল তেতিয়া ফ্লপ হৈছিল এটা সেইখিনি সময়ত যিখন সিনেমা হিট হৈছিল কাৰো মনত নাই সেইখন সিনেমাৰ নাম কিন্তু আন্দাজ আপনা আপনা আজি এতিয়া ইমান বছৰ পিছত আমি সেইখন সিনেমা কথা পাতি আছো সেইখনৰ ৰিমেক কৰিবৰ কাৰণে আমিৰ খানক যতেই যায় সলমান খান যতেই যায় সাংবাদিকে এবাৰ হলেও সুধে যে আন্দাজ আপনা আপনাৰ আকৌ বা সিকুৱেল ওলাব নেকি গতিকে কথাবিলাক তেনেকুৱা কিন্তু আন্দাজ আপনা আপনাই যিখন সিনেমাৰ লগত হাৰিছিল বুলিয়ে ক'লো আৰু বক্স অফিস কালেকচনত সেই সিনেমাখনৰ কথা কিন্তু আজি কোনেও নাপাতে গতিকে হিট ফ্লপ বৰ সাংঘাতিক বস্তু না কেতিয়াবা নিজে লিখা বস্তুটো ভাল লাগে নিজৰ পছন্দটো ভাল লাগে না ভালতো লাগেই ন এতিয়া কথা এইবিলাকত তাৰমানে কোনো ৰহস্য নাই আজিলৈকে পৃথিৱীত এনেকুৱা কোনো ধৰণৰ মানুহ ওলোৱা নাই যিয়ে ক'ব পাৰে যে এই বস্তুটো হিট হ'বই আমি অনুমান কৰিব পাৰো আমি ভাবিব পাৰো আমি কল্পনা কৰিব পাৰো আমি আশা কৰিব পাৰো কিন্তু হ'বই বুলি কোনো গ্যাৰান্টি দিব নোৱাৰে সুভাষ গায় আমাৰ কথা বাদ দিয়া আমিনো কি কালি এখন দুখন সিনেমা কৰি জাস্ট এবিও আমি এবিসি দি আমি শিকা নাই তাৰ পিছতে কিন্তু সুভাষ গায় যি বলিউডৰ এটা অন্যতম এজন সফল ডিৰেক্টৰ সুভাষ গায়ে কৈছিলে যে কি হিট হ'ব কি ফ্লপ হ'ব কোনে ক'ব নোৱাৰে আমিতো কোন এটা ক্ষুদ্ৰ নগণ্য প্ৰাণী আমি একোৱে নাজানো আমি কেৱল আশা কৰিব পাৰো কিন্তু হিট আৰু ফ্লপ দুটা কথা আছে তাত কিছুমান বস্তু এনেকুৱা থাকে কিছুমান সৃষ্টি সিনেমাই হোক নাটকেই হোক কিতাপেই হোক এনেকুৱা থাকে যে সেই সময়ত জনপ্ৰিয় নহয় আকৌ হয়তো 10 বছৰ পিছত 20 বছৰ পিছত 50 বছৰ পিছত মানুহে সেই নাটকখন সেই সিনেমা সেই কিতাপ পঢ়িব আৰম্ভ কৰে সেই সময়ত কিন্তু ফ্লপ হৈছিল যেতিয়া ৰিলিজ হৈছিল গতিকে আৰু বহুত এনেকুৱা সিনেমা বহুত এনেকুৱা নাটক আছে যি এটা সময়ত বহুত হুলস্থুল লগাই দিছিল বহুত সুপাৰ দুপাৰ হিট হৈছিল কিন্তু 10 বছৰ পিছত মানুহে পাহৰি গ'ল কি সিনেমা আছিল কি কাহিনী আছিল কাৰো একো মনত নাই এটা আমি এটা কথা ক'ব পাৰো যে আমি কষ্ট কৰি অনেষ্টলি যি কৰিব পাৰি সৰ্বস্ব ঢালি বাকি আমি কৰিছো কামটো আমি হেতু ক'ব পাৰো বাকি বাকি দৰ্শকে জনাব বাকি দৰ্শকে জনাব